নমস্কাৰ, স্বাগতম জনাইছোঁ কৈদা কিচেন ব্লগলৈ। আৰু আজি মই বনাব লৈছোঁ পচলা, কলপচলা। ইয়াত কাটি লৈছোঁ, মই কাটি ভালদৰে ধুই লৈছোঁ। আৰু মই কলপচলাখিনি বুট দাইলৰ লগত বনাম। মই বুট দাইলটোৱে তিয়াই থৈ অকণমান বইল কৰি লৈছোঁ। ইফালে পিঁয়াজ কাটি লৈছোঁ, নহৰু আদা লৈ লৈছোঁ। কেৰাহীত তেল গৰম কৰি লৈছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল আৰু এতিয়া মই অকণমান আদা নহৰু দি দিম। আদা নহৰুখিনি দি মই ভালদৰে মিলাই লৈছোঁ। আৰু মই এতিয়া বইল কৰি থোৱা বুটখিনি দি দিছোঁ। মই কাটি থোৱা পচলাখিনি কাটি ধুই মেলি থৈ দিয়া পচলাখিনি দি দিছোঁগৈ। আৰু এইটো পচলা শুকান ভাজি হ'বগৈ। নিমখ, হালধি আৰু অলপমান জিৰা গুড়ি মিলাই ল'ম মই। এতিয়া মই ঢাকন এখনেৰে ঢাকি দিমগৈ অলপ সময়ৰ বাবে। ইফালে মই কেৰাহী এখনত আলু টুকুৰা কৰি ভাজি লৈছোঁ। মই ঢাকনখন গুচাই ভাজি থোৱা আলুখিনি মই ইয়াত দি দিমগৈ পচলাখিনিত। এইদৰে কলপচলা আৰু শুকান ভাজি বনালে দুপৰীয়া গৰম ভাতৰ লগত খাই খুবেই ভাল লাগে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। এয়া ৰেডি হৈ গ'ল পচলা ভাজি। ভাজিলে ইমানে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।